হে বন্ধুসকল, আজি আপোনালোকৰ মাজত এখন ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব বহুত ধুনীয়া ধুনীয়া দৃশ্যলৈ আহিম এখন ভিডিঅ'ত। তো অলপ দেৰি নকৰাকৈ আপোনালোক অপেক্ষা কৰক। আজি আমি কণ কণ ভাইটিসকলৰ পৰা জানিব বিচাৰিম আজি এইটো কিহৰ ঈদ গ'ল। ঠিক আছে, হে ভাইটিসকল কোৱাচোন, আজি তোমালোকৰ কিহৰ ঈদ গৈছে? বৰকা ঈদ। ঈদৰ নামটো কি কোৱাচোন, কোনোবা ক'ব পাৰিবা না তোমালোকৰ ভিতৰত? নাজানা? ক'ব পাৰিলে এটা পুৰস্কাৰ আছে। যদি কোনোবাই ক'ব পাৰা তোমালোকৰ ভিতৰত পুৰস্কাৰ আছে, পুৰস্কাৰটো ল'ব বিচাৰা যদি তেন্তে ক'ব পাৰা। ঈদৰ নামটো কোৱা ফটককৈ, সময় হৈ গ'ল, এতিয়া সন্ধিয়া হৈ আছে। তো গোটেই দিনটো আজি এনে পাৰ হ'ল। ভাবিছিলোঁ ভিডিঅ' এটা বনাম আজি ঈদৰ কাৰণে, তো আপোনালোকক ভিডিঅ' দিব নোৱাৰিলোঁ। এতিয়া এটা ভিডিঅ' আমি ষ্টাৰ্ট কৰিছোঁ। এই বৰকা ঈদ সম্বন্ধে সুধিছোঁ যে ঈদটোৰ নামটো কি? কোনোবা ক'ব পৰা নাই, ময়ে কৈ দিওঁ। কোনোবা এজন এতিয়া চেষ্টা কৰা, কোনো সুবিধা লোৱাকৈ তোমালোকে কৈ দিয়া। তোমালোকৰ কাৰণে এটা পুৰস্কাৰ থাকিব। তিনিটা প্ৰশ্ন কৰিম আজিৰ কাৰণে, ঈদৰ কাৰণে, গোটেই ঈদটোৰ কাৰণে। কোনোবাই চাগে এনেকুৱা প্ৰশ্নৰ সন্মুখীন হোৱা নাই। তো তথাপিও আজি নতুনকৈ এটা ভিডিঅ' আপলোড দি আছোঁ। ইয়াত এটা পুৰস্কাৰ দিম, ছামথিং পুৰস্কাৰ। আপোনালোকে যদি ইয়াৰ উত্তৰ দিব পাৰিবা তেতিয়াহ'লে আপোনালোকে তলৰ কমেণ্ট বক্সত লিখিব, তেন্তে আমিও আপোনালোকৰ কাৰণে এটা পুৰস্কাৰ পঠিয়াম। তো এতিয়া আমি পুৰস্কাৰটো ঘোষণা কৰা নাই, কিন্তু পুৰস্কাৰটো ঘোষণা কৰিম যিজনে ক'ব পাৰিব ইয়াৰ উত্তৰটো। প্ৰায় আমি 3টামান প্ৰশ্ন কৰিম, এই ইয়াৰ ভিতৰত যিজনে বেছি উত্তৰ দিব পাৰিব তাকেহে আমি পুৰস্কাৰটো দিম। তো দেৰি নকৰাকৈ আপোনালোকে চাই থাকক, আমাৰ লগত থাকক। তো আমি আৰম্ভ কৰি আছোঁ। আকৌ আমি সুধিম, কোৱাচোন এতিয়া ঈদুল আজহা। হয়, বহুত সময় হ'ল, ইহঁতে কৰিব পৰা চাগে কাৰোবাৰ পৰা শুনিলে নেকি। তো ভিডিঅ'ত ঈদুল আজহা বুলি কৈ দিলে, আচলতে এইখন ঈদৰ নাম ঈদুল আজহাই। তো বন্ধুসকল, এতিয়া আৰু এটা প্ৰশ্ন কৰিম ইহঁতক, ইহঁতে কিমান ক'ব পাৰে চাওঁ। আৰু এটা প্ৰশ্ন, গোটেইকেইটাৰ ভিতৰত যিজনে প্ৰশ্নৰ উত্তৰ বেছি দিব পাৰিব তাকহে আমি পুৰস্কাৰ দিম। তো চলক, এতিয়া আমি আৰু এটা প্ৰশ্নৰ সন্মুখীন হৈছোঁ। এতিয়া আমি এখন প্ৰশ্ন আকৌ কৰিম, ইহঁতে কি ক'ব পাৰে আপোনালোকে চাওক, ধৈৰ্য ধৰক, মই সুধি আছোঁ। কোৱাচোন, এতিয়া এই ডাঙৰ ঈদটো তোমালোকৰ কেইদিন থাকে? কিমান দিন? এমাহ থাকে। কেইদিন থাকে কোনোবা ক'ব পাৰিবা না? সঠিক উত্তৰ নাম, নিজৰ নামটো, এটা অনুৰোধ আছে, নিজৰ নামটো কৈ ল'বা দেই। মই অমুকে কৈছোঁ ইমান দিন। কোৱাচোন কি ক'ব লাগে? কোনে ক'ব পাৰিবা? যিমান দিন থাকিব তিমান দিনে ঈদ আছে। ঠিক আছে। মাংসটো খাই শেষ হ'লেই আমাৰ ঈদটো গুচি যায়। অঁ, আপুনি আৰু বুজি যাবাইছোন। হয়, ঠিক আছে। ইহঁতে নিজৰ নিচিনাকৈ উত্তৰটো দিছে। তো আপোনালোকে যদিও পাৰে তেতিয়া কমেণ্ট বক্সত লিখক ইয়াৰ উত্তৰটো কি আছে। তো ঠিক আছে, আমি আকৌ চেষ্টা কৰিম। কোনোবা 3 দিন বুলি কৈছিলা, কোৱাচোন কোনে 3 দিন বুলি কৈছিলা? আমি শুনিছিলোঁ কাৰ নামটো? আপোনালোকেতো চাইছে কোনে কৈছিলে 3 দিন বুলি। মই এটা ল'ৰাক ইয়াৰ পৰা চিলেক্ট কৰিম, তাক সুধিম যে 3 দিন, সি ক'ৰ পৰা জানিলে 3 দিন থাকে বুলি। কোৱাচোন তুমি, 3 দিন আছে যে তুমি কেনেকৈ গম পালা যে 3 দিন? তো আজি ইহঁতে মানে ঈদ কৰিলে, গোটেই দিনটো ঈদত আনন্দ ল'লে। এতিয়া আপোনালোকক টাটা দি আছে। তো উত্তৰটো দিছে 3 দিন বুলি। হয়, কথাটো ঠিকে আছে, এখন ঈদ 3 দিন থাকে। তো আজিৰ দিনটো কোনে ক'ব পাৰিব? আজি কি প্ৰথম দিন নে দ্বিতীয় দিন নে তৃতীয় দিন ঈদৰ কাৰণে? কোৱাচোন। প্ৰথম দিন। অঁ, থেংক ইউ। ধুনীয়াকৈ ক'ব পাৰিছে ইহঁতে আজি প্ৰথম দিন বুলি। আজি প্ৰথম দিনা সন্ধিয়া সময়ত এইটো ভিডিঅ'টো আপলোড কৰি আছোঁ। এতিয়া ভিডিঅ'টো বনাই আছোঁ মানে আপোনালোকক চাবলৈ। তো এই ভিডিঅ'টোৰ পিছত আপোনালোকে আৰু নেক্সট বেলেগ ভিডিঅ' পাব, প্ৰতিযোগিতামূলক ভিডিঅ'। তো আজি ইহঁতক মানে পুৰস্কাৰ আৰু কি দিম, এটা পুৰস্কাৰ দিম। আৰু এটা প্ৰশ্ন কৰি পেলাই এটা প্ৰশ্ন, 3টা প্ৰশ্নৰ উত্তৰ যিহে সঠিককৈ দিব পাৰিছে তাকহে পুৰস্কাৰটো আজি দিম। আপোনালোকে যদি ইয়াৰ পুৰস্কাৰ পাব বিচাৰে তেন্তে কমেণ্ট বক্সত লিখক। আমি তাৰ পৰা 1-2জন মানুহক নেক্সট ভিডিঅ'ত আমি তাৰ কথাটো আমি উল্লেখ কৰিম যে অমুকে আমাৰ প্ৰশ্নৰ উত্তৰটো দিব পাৰিছে, তাক আমি এইটো পুৰস্কাৰ